बालक पनीर पालक अलग निरंजन दांत में मंजन काल काल तेरा आएगा सुन ले गधे तू आज घोड़े बेच कर जो यूं सो रहा थोड़े समय में अपनी चिता पे तू लंबा लेटे बालक बालक पनीर पालक अलग निरंजन दांत में मंजन काल ओम नमः शिवाय अलग निरंजन হেই তাতে ভাল হ'ব আজি মোৰ ব্যৱসায় তাতেই আৰম্ভ কৰিম নিৰঞ্জন ইয়াতে আৰম্ভ কৰিম বুলি ভাবিছোঁ হয় কিন্তু মানুহ আহিব লাগে বাৰু দেখা যাওক কোনকেইটা আহে ভালকে লুটি মানে অলেক নিৰঞ্জন কোনকেইটা আহিব ভালকে লুটি মাজি बालक पनीर पालक अलग निरंजन दांत में मंजन काल काल तेरा आएगा सुन ले गधे तू आज घोड़े बेच कर जो यूं सो रहा ভাল হ'ব একে সাথে জ্বলি গৈছে ৰ মজা হ'ব আজি পইচাই পইচা পইচাই পইচা হ'ব আজি ভাল যোনকেইটা আহে দেখিছা মোৰ ব্যৱসায়টো ভাল হওক আৰু মজা হ'ব সেইকেইটা কোনোবা আহিছে কি হ'ব নোমাই গ'লে যে বেয়া হ'ব নেকি আজি দিনটো কিবা অমংগল নিচিনা লাগিছে আকৌ এবাৰ হেৰি কৰোঁ बालक बालक पनीर पालक अलग निरंजन दांत में मंजन काल काल तेरा ভালে হ'ব যেন পাইছোঁ অলেখ নিৰঞ্জন জয় মৎস্যন কালী ওম নমঃ শিৱায় জয় মৎস্যন কালী মোৰ ব্যৱসায় আজি ভালেই হ'ব যেন পাইছোঁ জয় মৎস্যন কালী কাকোৱে দেখা নাই ভাবিছিলোঁ আজি ব্যৱসায়টো ভাল হ'ব চাওঁচোন সেইকেইটা কোনোবা অহা নিচিনা লাগিছে নিৰঞ্জন কৃষ্ণ কৃষ্ণ আজি দিনটো মোৰ ভাল নেকি বাবা এজন দেখিছোঁ চাৰ বহুত সমস্যা মই আজি বাবাৰ ওচৰতে সমাধান কৰিব পাৰিম নেকি মই বাবা মই ক্ষমা কৰিব বাবা কিয় বাবা বাবা হৈলান ৰ'ব হৈলান বাবা মই বহুত সমস্যাত পৰিছা তুমি বাবা মই আজি এবছৰমান হ'ল মোৰ ব্যৱসায় হিচাপে মই চোৰটোকে লৈছিলোঁ চোৰ হয় বাবা তাৰপিছত কি ঘটিল তোমাৰ কিন্তু বাবা মোৰ দিনকালবিলাক বৰ ঠিক নাই চলা বাবা বুজিছোঁ হয় বাবা বুজিছোঁ মোক আপুনি কিবা এটা উপায় দিয়ক বাবা তোমাৰ হাতখন দিয়া সমস্যা বাবা বহুত সমস্যা তোমাৰ কি সমস্যা বাবা বহুত সমস্যা কি সমস্যা বাবা তোমাৰ ইয়াত দেখিছোঁ মই ৰাহুকাল শনিকাল কেতুকাল সকলো চলি আছে বাবা ইয়াক কি কৈছে সমস্যা দূৰ কৰিবলৈ মোক 500 টকা লাগিব দিব পাৰিবা বাবা মোৰ লগত ইমান নাই নহয় মোৰ ব্যৱসায়টো চোৰহে কিন্তু ধৰা পৰি মোৰ লগত 10 টকা এটা আছে অকল তুমি চোৰৰ কাম কৰিলা হয় বাবা সমস্যাটো হ'বই হয় তোমাৰ সকলো ৰাহুকাল শনিকাল তোমাৰ সমস্যা বহুতখিনি আছে হয় বাবা কি কৰিব লাগিব বাবা মই সমস্যাটো দূৰ কৰি দিম হয় কিন্তু ইয়াৰ বাবে মোক 500 টকা লাগিব পাৰিবা নাই তুমি বাবা মোৰটো ব্যৱসায়টো চোৰহে কিন্তু মইচোন প্ৰায় ধৰা পৰি থাকোঁ কিন্তু মোৰ ইনকাম নাই মাত্ৰ 10 টকা এটা আছে অকল নাই ইমান ডাঙৰ কাম নাই বাবা মই আপোনাক হাত জোৰ কৈছোঁ
10 টকা এটা লওক মোক কিবা এটা কৰি দিয়ক লাগিলে মই পাছত দিম পইচা এইফালে পকেটতটো নাইকিয়া হ'ল বাবা ৰ'ব দিছোঁ আচ্ছা দিয়া তোমাৰ কাৰণে কামটো কৰি দিওঁ আৰু কৃষ্ণ বাবা কামটো কৰি দিয়ক বাবা অলপ নিৰঞ্জন তোমাক মই বস্তু এটা দিছোঁ দিয়ক বাবা তুমি এইটো বস্তু পিন্ধি কিনে চুৰ কৰিবলৈ যাবা তোমাৰ নিশ্চয় সকলো কামত সফল হ'ব ওম নমো স্তৱস্তাতে নমো ভৱ কাকো নেদেখাবা মনে মনে লৈ যাব ঠিক আছে বাবা যোৱা বাবাজি কি জেই সকলো কাম বাবাজি কি জেই ভালেই আহিলে মজা এবাৰ কোনে আজি কিজান মোৰ সমস্যাটো সমাধান হ'ব বাবাই যিহেতু কামখিনি কৰি দিছে আজিৰ পৰা প্ৰমাণটো পাব লাগে বাৰু গৈ থাকোঁচোন আজি ৰাতিলৈ কি হয় দেখা যাওক ঐ তহঁতে কেইটা কি কৰিছে আগবহি এই কথা এটা পাতি আছিলো দুয়োটাই এই তুফান ক'ৰ পৰা আহিলে মোৰ কি ক'বা আজি মানে বহুত ডাঙৰ সমস্যা এটা সমাধান হ'ল বুজিছ সমস্যা কি কৰিবি মোৰ কেলে সদায় ধৰা পৰি থাকো অঁ আৰু কি হৈ গ'ল মানে সেইটো কাৰণে যে আজি এইফালে গৈ আছিলো বাবা এজনক লগ পালো বাবা বাবা ক'ত আছে বে আমিতো দেখাই নাই আমাৰ গাঁৱত কেলে বহি আছে কি আমাৰ ঘৰত আমিতো আজিলে গমেই পোৱা নাই আমাৰ আজি আহিছে আজি মোৰ ভাগ্য ভাল কাৰণে লগ পালো তহঁতি যাওঁ যদি কিবা সমস্যা আছে যদি ক যাওঁ লগত লৈ যাম সমস্যাটো আছিলে তেনেকুৱাটোতো মোৰটোতো কোনো সমস্যা নাই দেই মোৰ সমস্যা আছে ন মোৰ সমস্যা মোৰ ঘৰুৱা সমস্যা বাবাজন মোৰ অলপ বিশ্বাস নিচিনা লাগিছে যাওঁ যদি বাবাজন মানে সমস্যা মোৰ সমস্যাটো চাই দিব পাৰিব জানো বাবাজন পাৰিব মোক আঙুঠি দিছে মানে মোকতো পুৰা বিশ্বাসত দিছে বস্তুটো হয় নেকি যাওঁ যদি বাবা মানে কি টোপোলা মোৰ ওচৰত যে বস্তুটো 10 টকা এটা দিলো আৰু তোমাৰ দাবী কৰিছে তোমাৰ 500 টকা দিলো 10 টকা আৰু বাকী কি টকা মই বাকীত থৈ আহিছো বাবা যাবগে নহলে আকৌ কোনডোখৰ জেগাত আছে সেইটো গাঁৱতে আছে মই গৈ আছো লগত বল না মই লাগিব নহয় তহঁতে টোপোলাবোৰ ৰেডি কৰ বাবা 10 টকা 10 টকাত হ'বনে বাকিলে মই কৈছো তহঁতি কেনেকে মেনেজ কৰিবি আৰু দেই কি যাম দেখা যাব খালি চেণ্ডেল খুলি যাবি দেই বাবা মানে বিয়া খঙাল আকৌ বাবা তুমিতো অথনি আহিছিলা ইয়াত হয় বাবা আৰু কিহৰ সমস্যাত পৰিলা তুমি বাবা মোৰ লগৰ কেইটাৰো বহুত সমস্যা হৈ আছে সেইকাৰণে লৈ আহিলো বাবা কি সমস্যাত পৰি আছে বাবা ইয়াৰ সমস্যাটো মানে বাবা বহুত ডাঙৰ সমস্যা বাবা কি ডাঙৰ সমস্যা বাবা ইয়াৰ সমস্যাটো হ'ল বাবা ইয়াত যে বাবা ইয়াৰ ঘৰত মানুহজনী কোনো দেখিব নাই বাবা এই বাবা নকবা আৰু ঘৰুৱা সমস্যা ধেৰ আছে বাবা ঘৰত মোক মানুহজনীয়ে দেখিব নোৱাৰা হৈছে বাবা ঘৰৰ পৰা যদি আঁতৰি লগত বাহিৰলৈ অকমান ওলাই যাওঁ ঘৰত ঠুং ঠাং কাজিয়া হৈয়ে থাকে বাবা বাবা আপুনি ভালকে কিবা এটা কৰি দিয়ক মোৰ লগৰ হয় বাবা নিশ্চয় কৰিম কিবা এটা কৰি দিয়ক বাবা টোপোলা এওঁ কি কামত খাইছে বাবা মই তাকে আপোনাক বুজাবলৈ আহিছো বাবা ইয়াৰ মানে মানুহজনী ঘৰত অকণো দেখিব নাই মোৰ লগত অকমান গ'লেই অকল ঘৰত দল লাগিব গৈছে বাবা যিটো পাত সেইটোকে জ্বলিছে বাবা ইয়াৰ গাত বাবা এইটো টোপোলা লওক বাবা আপোনাৰ ওচৰত কিবা উপায় মোৰ আছে এই আঠডালৰ বাহিৰত থকা অলপ ওচৰলৈ আহি দিয়া হাতখন দিয়া ওচৰলৈ বাবা টোপোলাটো বাবা টোপোলা পিছত হ'ব তুমি হাতখন দিয়া হাতখন চাই ল'ব লাগিব বাবা